গুড আফটাৰনুন সকলোকে। তো যেহেতু আপোনালোকে গম পায় আমাৰ মেছত সকলোবিলাক খানা পিনাৰ ব্যৱস্থাটো মেছত হয়। তো মেছৰ এজন মেছ কামাণ্ডাৰ থাকে, তো তেওঁ বজাৰ কৰি মেছখন চলায়। আৰু আজি আমি বজাৰ কৰিবলৈ গৈছোঁ মেছ কামাণ্ডাৰৰ লগত। এইফালে আমাৰ বন্ধু দুজন, এইফালে গুৰুজীসকল আছে। আৰু যাওঁ আজি বজাৰত কি কি আনো, শাক পাচলিৰ লগতে আৰু কি কি বস্তু পাওঁ চাওঁ, আপোনালোকক দেখাওঁ পাৰ্ট এটা। তো চাই থাকক। গুৰুজীয়ে চাবি গোটাই দিলে আমাক, আৰু আমাৰ ড্ৰাইভাৰ এইফালে বহি গ'ল। গুৰুজী যাব, কিন্তু গাড়ীখন অলপ আগৰ পৰা ঘূৰাব দিছে। এইফালে বাছ ষ্টপ, ড্ৰাইভাৰ এক্সপাৰ্ট ড্ৰাইভাৰ, খালি হেণ্ডিমেন মেপ উলিয়াই ল, দিশা দেখাই যাব লাগিব ন। লেফ্ট টাৰ্ণ, ৰাইট টাৰ্ণ। আৰু এইফালে আমাৰ বাটালিয়ান ৰাইটাৰ পল খুজুৰ, খুজুৰ নহয় কুজুৰ। আৰু এইফালে আমাৰ টেংগ্ৰ টেংগ্ৰুদা। এইফালে আমাৰ ড্ৰাইভাৰ এখন গাড়ীখন ললো, ভাল লাগিলে। এইবিলাক আগত আমাৰ তো আৰু এনেকৈ ধেমালি চলি থাকে। আৰু এতিয়া কি হয়, বজাৰ কৰিম। আৰু বজাৰখন ইয়াৰ পৰা প্ৰায় ৬-৭ কিলোমিটাৰ হয়। তো তাতে গৈ চাওঁ কি কি বস্তু লওঁ, আপোনালোকেও চাই থাকক। ক'ত ইফালে ঘূৰাবি? এয়া গাড়ী ঘূৰাই অনা হ'ল। আৰু এইফালে আমাৰ ৰাইটাৰ নাযায়, আমি কেইটা বজাৰ কৰিব যাম। আৰু ই আগত বহি আছিলে, হেণ্ডিমেন এইফালে আহিব। আৰু এইফালে আমাৰ গুৰুজী বহিব এতিয়া। চাৰিজন প্লেন চেঞ্জ, প্লেন বি। ৰাইটাৰো যাব। আৰু বলক বলক বলক। বৰ্তমান আমি চাহ বাগানৰ মাজেদি গৈছোঁ। আৰু এতিয়া পাতবিলাক নতুনকৈ ওলাই আছে আৰু খুব ধুনীয়া সেউজীয়া পৰিৱেশ। এবাৰ আপোনালোকক দেখাই দিওঁ, চাওকচোন। ইমান ধুনীয়া চাৰিওফালে সেউজীয়া, আৰু লগতে গছবিলাকত আছে গুলপীয়া, একদম পাতলা গুলপীয়া। মোবাইলত ইমান ধৰিব পৰা নাই, কিন্তু চকুৰে যেতিয়া চাব ৰিয়েলত বহুত ধুনীয়া সজায়। এতিয়া হয়তো দুদিনমান পাছতে চাহপাত ছিঙিব হৈছে, হ'ব। আৰু এইটো গৈ কিনে আৰু কাৰ কাৰ ঘৰ পাবগৈ ঠিকনা নাই। ৰাতিপুৱা গধূলি 3 টাইম লাগি যাব। আৰু বাকী এতিয়া বজাৰত আৰু কি কি বজাৰ কৰোঁ মেছৰ গুৰুজীৰ লগত দেখা যাব চাই থাকক। যিহেতু অকণমান আগত আপোনালোকক ধুনীয়া চাহ বাগান দেখালোঁ, আৰু এতিয়া এই চাহবিলাকৰ ফেক্টৰীটো দেখাম। য'ত গৈ আছোঁ ৰাস্তাৰ কাষতে এটা ফেক্টৰী আছে, ধুলি টি ষ্টেট বুলি। বাকী ইয়াতে চাহবিলাক প্ৰস্তুত কৰা হয়, আৰু ইয়াৰ পৰাই আপোনালোকৰ ঘৰলৈ ছাপ্লাই হয়। আৰু অসমৰ লগতে ভাৰতৰ লগতে পৃথিৱীৰ নানা ঠাইত ইয়াৰ পৰাই ছাপ্লাই হয়। তো অসমৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয়। সেয়াই আৰু ভাল লাগে, চাহৰ প্ৰতি আমি খুব গৌৰৱ কৰোঁ। তো এয়া চাহ ফেক্টৰী, বহুত পুৰণা ফেক্টৰী হয় এইটো, তাকে দেখাই দিছোঁ আপোনালোকক। এবাৰমান বজাৰ আহি পালোঁ, খুব ধুনীয়া এখন বজাৰ। বিশেষকৈ এইবিলাক গাঁও অঞ্চলতে দেখা পোৱা যায় এনেধৰণৰ বজাৰবিলাক, বা চহৰীয়া অঞ্চলতো কিছুমান চুকে কোণে মানে সাপ্তাহিক হিচাপে বহে। আৰু আজি ইয়াতে আজি শুকুৰবাৰ যিহেতু, আৰু শুকুৰবাৰে ইয়াতে ধুলি বজাৰ বুলি কয়। দেখোন ধুলি এৰিয়াটোৰ নাম ধুলি। ইয়াতে আহিছোঁ, বহুত ধুনীয়া শাক পাচলিবিলাক ওলায় গাঁৱৰ ঘৰে। তো আমি ইয়াৰ পৰাই বজাৰ কৰোঁ। আৰু এনেধৰণে এই অঞ্চলটোত ধৰক সাপ্তাহিক হিচাপে 3খনমান বজাৰ বহে, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে। বৰ্তমান এখন শুকুৰবাৰে ধুলি বজাৰ, ইয়াতে আহিছোঁ গুৰুজীসকলৰ লগত। আৰু মোৰ বন্ধুসকল আছে, বেগ ধৰিবলৈ আহিছে। ইমান বেগ ধৰা মোৰ লগৰবিলাক বেগ ধৰিবলৈ আহিছে। এই আমাৰ মেছ কামাণ্ডাৰ গুৰুজী, ভালকৈ দেখুৱাই নাই, অলপ পাছত দেখাই দিম। আৰু বেগ ধৰিবলৈ আহিছোঁ ইমান গাল, দেখিছে না। আৰু বেটেলিয়ান ৰাইটাৰক লৈ আহিছোঁ বেগ ধৰিবলৈ। আৰু কি ক'ম আৰু। এইফালে আমাৰ মেচি ডুপ্লিকেট, এইফালে বাছ ষ্টপ ডুপ্লিকেট কেলে চলোঁ। বাকী ইয়াতে শাক পাচলিবিলাক ওলাই আছে, বিলাহী, মছলা, চাউল, দালি, এইবিলাক চাওক শাক পাচলি। বজাৰখন এবাৰ দেখাই দিছোঁ, 360 ভিউ। এইফালে খোৱা বোৱা বস্তু অলপ কিছুমান আছে। ল'ৰাকেইটা আমাৰ বস্তু লোৱাত
কষ্ট হৈছে নি বাবু খুব ভাল কথা হ্যাঁ বাবু কষ্ট হৈছে নেকি কি যে হ'ব বল বল বহুত ওয়েট লৈছ এয়া গুৰুজীয়ে বস্তুখিনি লৈ আছে অলপ ধৰি চাওঁ এতিয়া আগলৈ পাছত ধৰি দিম দে অলপ আগলৈ যাওঁ এতিয়া চাওঁ দেখাই আছোঁ বৰ্তমান আমাৰ বজাৰ কৰা সম্পূৰ্ণ যি যি লাগতিয়াল আছিলে সকলোবিলাক পাই গ'লোঁ আৰু এতিয়া আমি যাব ল'লোঁ ইয়াতে ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ কিন্তু ভইচটো নিদিলোঁ কাৰণ তাতে এটা শ্ব' লাগি আছিলে সৰু মৰু ট্ৰিক শ্ব' য'ত নেকি গান চান বাজি আছিলে তো গান বজা ৰেকৰ্ড কৰি দিলে কি হয় কপিৰাইট লাগি যায় গতিকে মই তাত ভইচটো নিদিলোঁ আৰু এতিয়া ভইচ অভাৰ কৰি দিছোঁ আৰু বজাৰখন এবাৰ চাওক এনেকুৱা বজাৰ আপোনালোকৰ ফালে বহে নাই কমেণ্ট কৰিব আমাৰ যোন ঠাইত এতিয়া পষ্টিং আছোঁ ইয়াতে 3খনমান বজাৰ বহে সপ্তাহত 3টা বাৰত আৰু আজি এখন ধূলি বজাৰ দেখালোঁ আৰু কেইখনমান আছে 2খন সেইকেইখন বেছি ভাল লাগে এখন ইমান ডাঙৰ নহয় তথাপিও সকলোবিলাক শাক পাচলিৰ লগতে লাগতিয়াল বস্তুবিলাক পোৱা যায় আমাৰো বজাৰ কৰা হ'ল এতিয়া যাবলৈ ওলাইছোঁ এই মেলাখন মানে এই শ্ব'টো লাগি আছিলে ইয়াত কিছুমান বিজ্ঞাপনৰ কাৰণে আহিছে আৰু কিছুমান ট্ৰিকো দেখাই আছে মেডিকেলৰ ওপৰত তো আমাৰ বজাৰ কৰা হ'ল ইয়াৰ অনুকূলৰ ডান্স চাওক আৰু বস্তুখিনি এনেকৈ ডিকিত ভৰালোঁ আৰু সকলোবিলাক যাবলৈ ৰেডি আৰু আমি যাবলৈ ওলাইছোঁ গাড়ীখন বেক কৰা সময়তে টমটম এখন আছিলে টমটমখন অকণমান ঠেলি ছাইড কৰিলোঁ আৰু এতিয়া গাড়ীত উঠোঁ আৰু গৈ থাকোঁ বাকী ভিডিঅ'টো চাই আছে যদি কমেণ্ট কৰিব আৰু যদি ভাল পায় শ্বেয়াৰ কৰি দিব ফাইনেলি আহি পালোঁ কেম্প আৰু মোৰ পাৰ্টনাৰবিলাক এইফালে আজা আজা বেগ ধৰা মানুহকেইটা আমাৰ নামিছে আমাৰ গুৰুজী বস্তু হৈ গ'ল এটা এটা লওঁ আৰু চবেই মেচলৈ লৈ যাওঁ আমাৰ ড্ৰাইভাৰ বাবু আচ্ছা ড্ৰাইভিং আচ্ছা লাগে বাকী তো ক'বলৈ গ'লে বিশেষকৈ এইটো ধৰ ঐ ধৰচোন পৰ কি হয় আমাৰ অসম পুলিচত বিশেষকৈ সোমালে এই মেচৰ ব্যৱস্থাটো থাকে য'ত নেকি এজন মেচ কামাণ্ডাৰ আৰু মাহটো মেচখন তেওঁ চম্ভালে তো আজি আমাৰ মেচ কামাণ্ডাৰ গুৰুজীৰ লগত আমি বজাৰ কৰিবলৈ গ'লোঁ তো এনেদৰেই যোন আহিব কৰিব লাগিব বজাৰ হাট কৰি মেচখন চলাব লাগিব প্লাটুনটো বা নিজৰ ইউনিটটো চলাব লাগিব তো সেয়াই আছিল আজিৰ পাৰ্ট এটা দেখালোঁ আৰু মেচ এনেদৰে চলোৱা হয় তো সেয়াই দেখালোঁ পাৰ্ট এটা ভিডিঅ'টো চাই কেনে পালে আৰু আপোনালোকে যেতিয়া আহিব লগ পাম বাই বাই